হাই হেল্ল' নমস্কাৰ ফ্ৰেণ্ড, আপোনালোকৰ কি খবৰ? আজি মই বহুত দিনৰ মূৰত নতুন এটা ব্লগ বনাব ওলাইছোঁ। মানে কি হ'ল, এইকেইদিন মানে অলপ মোৰ কামত ব্যস্ত আছিলোঁ, সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। আজি মই আৰু নতুন ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ। ভিডিঅ'টো চাই থাকিব, গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰিব। আজি ছাৰপ্ৰাইজ আৰু আপোনালোকক দেখুৱাম আৰু মনটো ভাল লাগি আছে। কি ছাৰপ্ৰাইজ আপোনালোকে চাব, এতিয়া চাওঁ বলক। কি ছাৰপ্ৰাইজ আপোনালোকক মই দেখুৱাই আছোঁ, চাই ল'ব। কি হ'ল, কালি মোৰ ঘৰৰ পৰা এইবিলাক আহিছে বস্তু, এইবিলাক চোফা ছেট, টি টেবুল, এইটো আলনা হয়। আলনাটোত ইয়াত বক্স চিষ্টেম আছে, এইটো বক্স চিষ্টেম। আৰু তলত এইবিলাক চেণ্ডেল থ'ব পাৰি। এইটো ড্ৰেছিং, এখন ড্ৰেছিং, ইয়াত এইবিলাক ড্ৰেছিঙৰ এইবিলাক লকাৰ আছে। ইয়াত কিবা কিবি থ'ব পাৰি আৰু এনেকুৱা। আৰু ইয়াতো এইটো গ্লাছ ড্ৰেছিঙৰ। ইয়াত কিবা কিবি থ'ব পাৰি আৰু ইয়াৰিংছ বিলাক, সৰু ল'ৰা ছোৱালীবিলাকে আৰু ইয়াত বস্তুবিলাক থৈ দিলে, এইটো চাইডে বস্তুবিলাক থৈ দিলে লাগ পাইতো, সেইকাৰণে। আৰু এইটোত কচমেটিক বস্তু আৰু যেনে এইবিলাক চেণ্টৰ বটল কিবা কিবি, ইয়াতে ইয়াৰিংছ বিলাক থ'ব পাৰি। মই থোৱা কালি আহিছে, আজি এইবিলাক চিজেল কৰিব লাগিব। ভাবিলোঁ এটা ব্লগকে বনাওঁ, তাৰপিছত এইবিলাক হেৰি কৰিম। আৰু ইয়াতে এইবিলাক আৰু কচমেটিক কিবা কিবি বস্তু ইয়াত ৰাখিব পাৰি। ইয়াতে ইয়াৰিংছবিলাক ৰাখিব নোৱাৰি ন, ল'ৰা ছোৱালীবিলাকে দেখিলে এইটো আৰু লাৰি থাকে যে, সেইকাৰণে। আৰু এইখন হৈছে মোৰ বিচনা। ইয়াতে আগৰ এইটো হেড বক্স আছে, আৰু ইয়াতে বেড বক্সটো আছে। এইটো বেড বক্স, ইয়াতে তলত এইটো ইয়াতে সেই চিষ্টেম দিছোঁ, লকাৰ চিষ্টেম। তলেদি বস্তুবিলাক ভৰোৱাত সুবিধা হয়। এইটো বিচনাটো নহ'লে দাঙি ভৰোৱাত অলপ অসুবিধা হয়, সেইকাৰণে তলতে এইটো আছে। আৰু এইবিলাক বিচনাৰ এইবিলাক কিবা কিবি ইয়াতে থ'ব পাৰি। আৰু এইটো ডিজাইন দিছোঁ, আপোনালোকে ক'ব কেনেকুৱা লাগিছে। এইটো হেড বক্স বেড বক্স দুটা আছে। আৰু এওঁলোকে ইয়াত বহি আছে, মোবাইল চাই আছে। এইটো চফাবিলাক কেনেকুৱা লাগিছে ক'ব আৰু কমেণ্টত জনাব। ইমান দিনে মই বিয়া হোৱাৰ পিছত এইবিলাক লোৱা নাছিলোঁ। মই ভাড়া ঘৰত আছিলোঁ না, সেইকাৰণে। এতিয়া যিহেতু ঘৰতে আহিছোঁ আৰু ঘৰত, সেইকাৰণে এইবিলাক লৈ আহিছোঁ। আৰু ইফালে ইয়াতে ডাইনিংখন ৰাখিছোঁ। আগৰ বিচনাখন ইয়াতে আছে দেই, ইয়াতে থৈ দিছোঁ। এইটো ডাইনিং হয়, এইখন ডাইনিং। আৰু এইবিলাক চকীবিলাক, ইয়াতে ভাত খোৱা জেগাতে ৰাখিছোঁ। ভাত খাওঁ তাতে ৰাখিছোঁ। অলপ অসুবিধা হৈছে আৰু বস্তুবিলাক থোৱাত। আগৰ বস্তু কিছুমান আছে যে, ৰুমটো সৰু, সেইকাৰণে। ইয়াতে এইখন ডাইনিং, এই তাৰে এইটো আগৰ মোৰ চৌকেছ, তাত ৰাখিছোঁ। ইয়াত এখন বিচনাখন, এইবিলাক চিজেল কৰিব লাগে, চিজেল কৰাই নাই। আজিৰ ভিডিঅ'টো ইমানেই আৰু। আপোনালোকে হেল্ল' ফ্ৰেণ্ড, আপোনালোকে মোৰ ভিডিঅ'টো চাই বস্তুবিলাক চাই এইবিলাক দেখাইছোঁতো, কেনেকুৱা পালে ক'ব, কমেণ্টত জনাব। ভাল লাগিছে নে বেয়া লাগিছে, ভাল লাগি আছে আৰু মনটো নিজৰ বস্তুখিনি পালি ভাল লাগে দিয়কচোন। ইমান দিনে অনা নাছিলোঁ, ভাড়াৰ ঘৰত আছিলোঁ যে, সেইকাৰণে অনা নাছিলোঁ। এতিয়া নিজা ঘৰ হৈছে, সেইকাৰণে আনিলোঁ। ভাড়া ঘৰত বস্তুবিলাক কৰাই দিব নোৱাৰি না, সেইবাবে। আজি ভিডিঅ'টো ইমানেই। যদি মোৰ এইবিলাক কেনেকুৱা লাগিছে ক'ব, কমেণ্টত কমেণ্ট কৰি জনাব। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই, আৰু দীঘলীয়া নকৰোঁ। বাই বাই।